নমস্কাৰ বন্ধুসকল, আজি আমি ওলাইছো এটা জায়গাত ফুৰিবলৈ। ৰানাদা আছে, এয়া ৰানাদা। আমি আজি ফুৰিব যাম এখন বাগান, চাহ বাগিচা। বলক আমি ফুৰি আহোঁ, অলপ আপোনালোককো দেখুৱাম। তেতিয়াহ'লে আমি আগবাঢ়োঁ, বলক ষ্টাৰ্ট কৰক। বাগান আমি সোমাই গ'লোঁ। এয়া চাহ বাগিচা, আৰু দেখুৱাম আপোনালোকক অতি সুন্দৰ মনোমোহা দৃশ্য। আমি মাজলৈ যাবলৈ চেষ্টা কৰিম, আৰু অলপ ভয়ংকৰো। মাজে সময়ে ইয়াত বাঘো ওলাই বোলে। আমি তেনেকৈ পোৱা নাই, কিন্তু চাই লওঁ আজি পাওঁ নেকি। আপোনালোকেও দেখুৱাম যদি পাই যাওঁ বাই চান্স। আমি এতিয়া মাজলৈ যাবলৈ চেষ্টা কৰি আছোঁ। এজন ব্যক্তি লগ পাইছিলোঁ, তেওঁৰ পৰা অলপ সেউজীয়া পৰিৱেশৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ নাম কি? ৰাম ৰাজুৱা। ৰাম ৰাজুৱা। আচ্ছা, আপোনাৰ বয়স কিমান হৈছে? 18 বছৰ। আচ্ছা, আপুনি চৰাই দেখিবলৈ পায়নে এই বাগানৰ মাজত? পাওঁ মানে আগতকৈ অকণমান কম পাওঁ আৰু। বাঘ দেখিবলৈ পায় নাই? পাইছিলোঁ, মানে ধৰিছিলোঁ মানে পিঞ্জিৰাত বাঘ ধৰিছিলোঁ। আচ্ছা, এই গছবিলাক যে আমি দেখিছোঁ, কিছুমান গছ শুকাই আছে, আৰু ডাঙৰ গছবিলাক কাটি দিয়ে নেকি? কাটা নাই, মানে বৰ্তমান কিবা কাম চাম বিয়া চিয়া হ'লে মানে কাটা যায় আৰু বাগানৰ ফালৰ পৰা। ঠিক আছে, এজন ব্যক্তি ৰাম ৰাজুৱা লগ পালোঁ, মনৰ কথা ল'লোঁ। ধন্যবাদ। এতিয়া আমি ওলাইছোঁ, আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আমি এতিয়া বাগানৰ মাজত এখন নদী। বলক আমি এতিয়া আপোনালোকক দেখুৱাম সেই বুগদৈ নদীখন বাগানৰ মাজত। মোৰ পিছফালে আপোনালোকে দেখিছে এখন নদী, যিখন হৈ গ'ল আপোনাৰ ভোগদৈ নদী, আৰু ই হৈ গ'ল দক্ষিণ বাহিনী উপনৈ ব্ৰহ্মপুত্ৰৰ। গতিকে গৈ পেলাই ব্ৰহ্মপুত্ৰত বিলীন হৈছে। মূল কথাটো, নদী এখনৰ আচলতে আমাৰ জীৱ জগতৰ ওপৰত প্ৰভাৱটো এনেকুৱা থাকে, বিভিন্ন বনৰীয়া জীৱ জন্তুৱে আহি কি কৰে, এই নদীতে গা ধুৱে বা পানী খায়। তেওঁলোকৰ মেইন উৎস, পানীৰ উৎস হ'ল এইটোৱেই। গতিকে এই নদীৰ যাতে সেইটো কাৰণে লেতেৰা কৰিব নালাগে, বা আমি কোনো প্ৰকাৰে নদীখন বিনষ্ট কৰাৰ চেষ্টা কৰিব নালাগে। কাৰণ পানী নাথাকিলে জীৱকুলৰ এটা মানে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পানী খাবলৈ নাপায়, বহুত অসুবিধাত পৰে। গতিকে আহক সকলোৱে মিলি নদীখন যাতে সদায় নিৰবিচ্ছিন্নভাৱে সদায় বৈ থকাত আমি সহজে সকলোৱে, আৰু লেতেৰা নকৰাটো আমি প্ৰধান লক্ষ্য। লেতেৰা কৰিব নালাগে। তাৰ পৰা যিখিনি ল'বলগীয়া আছে সেইখিনি লৈ পেলাই বাকীখিনি মানে এনেকুৱা কৰিব নালাগে যে লেতেৰা কৰিব নালাগে, আৰু জীৱকুলৰ কোনোবাই পানী খাই থাকিলে যে তাক মাৰিম বা হত্যা কৰিম, তেনেকুৱা কামবিলাক কৰিবৰ কাৰণে আমি আপোনালোকক সকলোকে অনুৰোধ জনাম যে এনেকুৱা কাম কৰিব নালাগে। বৰ্তমান আমি এতিয়া উভতি আহিলোঁ আপোনাৰ
বাগানৰ মাজত যিখন ভোগদৈ নৈ আছিলে আপোনালোকক দেখুৱালোঁ। এই নদীৰ পৰা আমি এতিয়া উভতি আহিলোঁ। উভতি এতিয়া আপোনালোকক আকৌ চাহ বাগিচা এটি সুন্দৰ দৃশ্য দেখুৱাম। ব'লক তেতিয়াহ'লে আকৌ আমি চাহ বাগিচাৰ ফালে যাত্ৰা কৰোঁ। বন্ধুসকল, নতুন দিন নতুন পৰিৱেশ। অৱশ্যে আপোনালোকৰ কিছুমানৰ কাৰণে চিনাকি পৰিৱেশ, চাহ বাগান। ভাল লাগিছে আজি মহানগৰীৰ কংক্ৰিটৰ মহানগৰীত থাকি অলপ সময়ৰ কাৰণে দেওবৰীয়া আমি অলপ কিছু সময় এই চৰাই চিৰিকটি আৰু বাগানৰ মাজত কটাবলৈ আহিছোঁ। আপোনালোকৰ নিশ্চয় ভিডিঅ'টো চাই ভাল লাগিব। দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ গছ, বিশেষকৈ চাহ গছ আৰু মাজে মাজে বিভিন্ন প্ৰজাতিৰ গছ আৰু চৰাই চিৰিকটিৰ মাত চাৰিওফালৰ পৰা আহি আছে। খুব ভাল লাগিছে, মনটো একদম প্ৰফুল্লিত হৈ গৈছে। খুব এটা সুন্দৰ গোন্ধ, চাহপাতৰ বাগিচাৰ গোন্ধ। বহুতৰ হয়তো এইটো পৰিচিত গোন্ধ, কিন্তু মোৰ আজি প্ৰায় অলপ নতুন অভিজ্ঞতা বুলি ক'লেও বেয়া নহয়। আগতে পাইছোঁ যদিও বহুত দিন ইয়াৰ পৰা আঁতৰি আছিলোঁ। আজি আকৌ এদিন মানে নতুনকৈ মনটো আজি জীপাল হৈ উঠিছে, বহুত ভাল লাগিছে। আচলতে চাহ বাগিচা আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰি আছে গোটেই ৱৰ্ল্ডতে, পৃথিৱীত মানে অসমক এটা নতুন ভাল চিনাকি দি আছে। অসমৰ চাহপাত ভাল আৰু লগতে এইটো এটা ভাল মানে অৰ্থনৈতিকভাৱেও আমাৰ গোটেই সমাজক বিভিন্ন তৰহে মানে এনেকৈ জোৰা মাৰি আহিছে। তো লগতে এই যে আমি যিটো পৰিৱেশৰ ওপৰত যিবিলাক ভিডিঅ' আপোনালোকক দেখাই আছোঁ, দি আছোঁ, আজি চাওক চাৰিওফালৰ পৰিৱেশ, চাহ বাগিচা এখনে কি ধৰণে আচলতে সেউজীয়াটো বৰ্তাই ৰাখে। মানে গোটেই সেউজীয়া এটা পৰিৱেশ খুব সুন্দৰ লগাকৈ আমাৰ মাজত এনেকৈ বিয়পাই ৰাখিছে, যাৰ কাৰণে আজি পশু পক্ষীবিলাক বা বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তুকে ধৰি সকলো জীৱৰে আচলতে এইখন যেনেদৰে অভয়াৰণ্যবিলাক কমি আহিছে, তথাপিতো এনেকুৱা চাহপাতৰ অভয়াৰণ্য, চাহপাতৰ বাগান থকাৰ কাৰণে কিন্তু বহুত জীৱ জন্তু ইয়াৰ মাজেদিয়ে তেওঁলোক থাকিবৰ কাৰণে, জীয়াই থাকিবৰ কাৰণে বহুত এটা সুলভ হৈছে। ওচৰে পাঁজৰে নদীও আছে, সেইটো কাৰণে পানীৰ ব্যৱস্থাটো ইয়াত ভাল হয়। সিহঁতে প্ৰয়োজন অনুসৰি পানীও খাবগৈ পাৰে। কিন্তু আহিবচোন কেতিয়াবা এনেকুৱা চাহপাতৰ বাগিচাৰ মাজত কিছু সময় মানে কটাবৰ কাৰণে, বহুত ভাল লাগিব। ইয়াতে আমলখি গছ আছে, আম গছ আছে আৰু বিভিন্ন ধৰণৰ আচলতে ফল মূলৰ গছো ইয়াত আমি দেখিবলৈ পাইছোঁ। খুব ভাল লাগিছে আজিৰ দিনটো সঁচাকেই। এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ দিবলৈ পাই নিজেও আচলতে আনন্দিত হৈছোঁ। বৰ্তমান আমি এতিয়া ঘৰমুৱা হৈছোঁ। বহুত টাইম হ'ল, বহুত সময় হৈ গ'ল আমি অহা। এতিয়া বৰ্তমান ঘৰলৈ যাওঁ। সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই। নতুন নতুন ভিডিঅ' এনেদৰে আহি থাকিব, বনাই থাকিম আপোনালোকৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকৰ সহায়ো বহুত প্ৰয়োজন আছে। খালি আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰাৰ পাছত যেতিয়া যিটো ঘণ্টা বন ওলাব ছাইডত, সেইটো লাহেকৈ দবাই দিব। নতুন দিনত নতুন ভিডিঅ' সৈতে আকৌ লগ পাম। বাই বাই।